পুৰপা অহা মানুহক আজি তিলপিঠা পুৰিবলৈ কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে ৰাতিপুৱাৰ পৰা বুলি পুৰা আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ একদম শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব যিহেতুকে মোৰ ডেইলি ব্লগ গতিকে আজি ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ এতিয়া ব্লগটো আৰম্ভ কৰোঁ এইফালে আকৌ ইয়াত শিলৱালি পেলাবলৈ আহিছে নতুনকৈ ঘৰ এখন বনাবলৈ আগবাঢ়িছোঁ গতিকে সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি যিখিনি কাম কৰিবলৈ ওলাইছোঁ সফল হওঁ আৰু এইফালে দেখিছেনে ছাগলী পোৱালিটো একদম পূৰা আৱাজ শুনিছে যে সি ঘৰতে একেবাৰে পূৰা পলাইছে তাৰপাছত আকৌ এইফালে সেয়া পিঠা পানী বনোৱাত সেয়া যোগাৰ কৰিবলৈ লৈছে এইফালে দেউতাই সানি দি আছে তিল গুড়িখিনি ধুনীয়াকৈ হেৰি কৰি লৈছে আৰু এইফালে এয়া মায়ে ভাজি বনাই আছে যিহেতুকে আজি মই মানে বহি থকা কামভাগ পালোহি সেইটো কাৰণে সেয়া আৰু মই শুই আছোঁ বিহু সময়ত এনেকুৱা হ'লে বহুত বেয়া লাগে কাৰণ ঘৰৰ কাম বনত যেতিয়া হাত মানে বটাই দিব নোৱাৰোঁ মাৰ লগত তেতিয়াহ'লে কাম বন কৰাত বহুত অসুবিধা হয় আৰু এইফালে দেখিছেনে মায়ে এতিয়া সেয়া তিলপিঠা পুৰি আছে পিঠাগুড়িখিনি অকলে খুন্দি আনিলেগৈ একে বহুত এবেলা লাগিলেগৈ এইফালে সেয়া ভণ্টিহঁতো আহি পালেহি তেজপুৰৰ পৰা এইফালে এইটো ভণ্টিৰ ল'ৰা পুৰপা অহা মানুহক আজি তিলপিঠা পুৰিবলৈ লগাই দিয়া হৈছে দেখিছেনে এয়া ভণ্টি হয় দেই মোৰ এয়া আজি আহি পাইছে এতিয়া ভাতকেইটা খাই একদম এয়া পূৰা তাইক তিলপিঠা বনাবলৈ একদম লগাই দিয়া হৈছে সেয়া তিলপিঠা আৰু যিহেতুকে এবাৰ মানে বোৱাৰী তেজপুৰতে আছে তাই এতিয়ালৈকে ঘৰলৈ আহিয়ে পোৱাহি নাই পিঠা ভাল নহয় মানে যিখিনি কিয় কাম মই সিহঁতে কৰিবলগীয়া যিহেতুকে হয় টাউনতে থাকে এতিয়া বেছিভাগ ভণ্টিয়ে তেনেকৈ তেজপুৰৰ পৰা পিঠা পনা আহিয়ে পুৰা ভাতকেইটা নহয়েই খাই উঠিয়ে তাই মানে জিৰাবলৈও পৰা নাই তেতিয়াও যিহেতুকে আৰু মায়ে নজনা নহয় পিঠাগুড়িখিনি মানে খুন্দি জানে আৰু ন আনিলেগৈ অকলে এই ওচৰৰ বৌহঁতৰ লগতে লগ লাগি পিনে কিন্তু এতিয়া মায়ে আৰু তাই গোটেইখিনি মানে লগ লাগি পিনে পিঠা বনাই আছে আকৌ এফালে ৰাতি ভাত সাজ বনোৱা টাইম আহি পালেহি যিহেতুকে সিহঁতে আহি পিনে পালেহি 3:30 মানতে আহিয়ে অকণমান সুদানিকৈ ভাত খালে আৰু ভাত পানী খাই বৈ এতিয়া আকৌ সেই ৰাতি ভাত বনোৱাত লাগিছে পিঠাগুড়িখিনি যিহেতুকে মায়ে বেছিকৈ খুন্দি আনিলে সেইটো কাৰণে পিঠা সম্পূৰ্ণ বনোৱা নহ'লেই তাৰপাছত আধা পিঠা বনোৱা হোৱাৰ পিছতে আকৌ এতিয়া সেয়া ভাতত লগা হৈছে যিহেতুকে পোৱালিকেইটা আকৌ সোনকালে ভোক লাগিব ল'ৰা ছোৱালী দুটা আকৌ এইফালে সেয়া মাংস আনিলোঁ এতিয়া সেয়া ভণ্টিয়ে বনাই আছে মায়ে ভণ্টিয়ে দুয়োজনীয়ে লাগি আজি ভাত পানী যোগাৰ কৰি আছে আৰু জানি আৰু যিহেতুকে মই বহি থকা কামভাগ পালোহি মই আজি একো কাম বনাও কৰিব পৰা হোৱাই নাই এতিয়ালৈকে সেয়া ভাত পানী বনোৱাত লাগি আছে আৰু বাকী ভিডিঅ'টো বেছি বৰ দীঘলীয়া নকৰোঁ আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব গতিকে এতিয়া ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ কাইলৈ পুনৰ এটা ভিডিঅ'টো লগ পাই আছোঁ বাই বাই।